নমস্কাৰ বন্ধু বান্ধৱীসকল, জিনিয়াছ আসাম টুডে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অসম টেট সম্পৰ্কে যি ভয়ংকৰ তথ্য ফাদিল হৈছে সেই বিষয়ে জনাম। চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব। চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসম টেট 2021 সম্পৰ্কে প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। যিখন প্ৰশ্ন কাকত শিক্ষক যোগ্যতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছিল আৰু সেই পৰীক্ষাৰ অমাৰ শ্বীটসমূহ ভুল এনসাৰ কিৰে কেনেদৰে পৰীক্ষণ কৰিছিল সেই বিষয়ে মই আপোনালোকক জনাম। প্ৰথমতে আজি বাতৰি কাকতত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য, য'ত উল্লেখ কৰিছে 15টামান ভুল প্ৰশ্ন আৰু এনসাৰ কিৰে কিদৰে প্ৰশ্ন কাকত প্ৰস্তুত কৰিছিল তথা অমাৰ শ্বীট নিৰীক্ষণ কৰিছিল সেৱা কৰ্তৃপক্ষৰ পৰা। মই আপোনালোকক দেখুৱাইছোঁ। চাওক, 15টা ভুল এনসাৰ কিৰে টেটৰ ফলাফল। 200 টকা বেয়াৰে সেৱাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰা অমাৰ শ্বীট দেখি হতভম্ব পৰীক্ষাৰ্থী হৈছিল। এই অমাৰ শ্বীটত নাছিল কোনো ধৰণৰ সিৰিয়াল নম্বৰ, নাই পৰীক্ষাৰ্থীৰ ফটো। যদি আছিল, সেইখন স্কেনিং কৰা ছিগনেচাৰ ওপৰত উঠাই দিছিল। এনে দুৰ্নীতিৰ বাবে পৰীক্ষাৰ্থীসকলে যোৱাকালি সেৱা কৰ্তৃপক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদত পৰীক্ষাৰ্থীসকলে অতিৰিক্ত 20 নম্বৰ প্ৰদান কৰি আকৌ টেটৰ ফলাফল ঘোষণাৰ দাবী জনাইছে সেৱা কৰ্তৃপক্ষৰ। গতিকে এই দাবী চৰকাৰৰ পৰা মানি ল'বনে নাই সেয়া এক ৰহস্য। গতিকে আপোনালোকে চাই থাকিব, জনাই থাকিম নিয়মিত ৰূপত। সেৱাৰ এনে কাণ্ডজ্ঞানহীনতাৰ কাৰণে অশেষ কষ্ট, পৰিশ্ৰম তথা টকা খৰচ কৰিও বাদ পৰিছিল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে। গতিকে এই পৰীক্ষাৰ্থীসকলৰ জীৱনৰ লগত লৰা ধেমালি কৰা সেৱা কৰ্তৃপক্ষই পৰীক্ষাৰ্থীৰ বাবে ন্যায় প্ৰদান কৰিবনে? যি 20 নম্বৰ অতিৰিক্ত সংযোজনৰ কাৰণে দাবী উত্থাপন কৰিছে, সেই দাবী মানি ল'বনে সেৱা কৰ্তৃপক্ষৰ পৰা? আপোনালোকে চাই থাকিব। আপোনালোকক নতুন নতুন আপডেটসমূহ জনাই থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় অসম।